নমস্কাৰ গাইজ ইয়াৰ আগৰ ব্লগটোত আপোনালোকে দেখিছিল যে আমি কন্যাকুমাৰীৰ পৰা ৰামেশ্বৰমলৈ ওলাইছিলোঁ আৰু এতিয়া আমি ইয়াৰ ৰামেশ্বৰমলৈ যাই আছোঁ। ইয়াতে ৰামেশ্বৰমতে এতিয়া ৰুম এটা লৈ আমি ইয়াতে আজি থাকোঁ। একদম কালি ৰাতিপুৱা আপোনালোকক ৰামেশ্বৰম টেম্পলত লগ পাই আছোঁ। মোৰ পিছফালে আছে এয়া ৰামেশ্বৰম টেম্পল। এইটো ভিতৰত কেমেৰা নিয়া নিষেধ আছে, সেইকাৰণে নিব নোৱাৰিলোঁ। এটা মেক্সিমাম মন্দিৰ তেনেকুৱা স্থানত তাৰমানে কেমেৰা নিষেধ আছে ভিতৰত। আপোনালোকক বাহিৰৰ পৰা কেইটামান ক্লিপ দেখাই দিম বাৰু, ভিতৰতো দেখাব নোৱাৰিবি। এতিয়া আমি ইয়াৰ পৰা ধনুষ্কোটি যাম চাগে। ধনুষ্কোটি বেছি দূৰ নহয় বাৰু, আমি স্কুটি লৈ যাম, স্কুটি ৰেণ্টত ইয়াতে। আমি ইয়াতে স্কুটি লৈ ল'লোঁ, স্কুটিত ঘূৰিম এতিয়া। জালৰ পৰা লৈ ল'লোঁ পালানি আণ্ডাৱাৰ লজ, ইয়াৰ পৰা লৈ ল'লোঁ। এই ভাই মৰিগাঁৱৰ পৰা এই ভাইক পাই গ'লোঁ। ভাই নামটো কথা কৈ দে। ৰমেশ ইয়াতে অসমীয়া পাই গ'লোঁ। এই ভাইও আছে মৰিগাঁও ন। অঁ, ইয়াতে আমি গাড়ী লৈ ল'লোঁ ইয়াৰ পৰা ৰেণ্টত। এতিয়া ধনুষ্কোটি চাইডে যাম, ধনুষ্কোটি চাম, আব্দুল কালামৰ ছাৰৰ ঘৰৰ ফালে যাম। আপোনালোকক ব্লগটো চাই থাকক। পুলিচে ধৰিছিল, আমাক ভিতৰত সোমাব দিয়া নাছিল। ইয়াতে কিবা হাইকোৰ্টৰ অৰ্ডাৰ আছে বুলি কৈছে, সোমাব দিয়া নাই। কিন্তু আমি অলপ কাকুতি মিনতি কৰিলোঁ, ভৰিত ধৰিলোঁ, ভৰিত ধৰা নাই। তেনেকৈ কিবা অলপ জোৰ কৰোঁতে সোমাব দিলে আৰু এতিয়া সোমাই আহি আছোঁ আৰু 20 মিনিটৰ ভিতৰত 15 কিলোমিটাৰ আহি ঘূৰি যাব দিছে আমাক। কেনেকৈ যাওঁ এতিয়া চাই থাকোঁ আৰু কি কৰোঁ। ধনুষ্কোটি পাই গ'লোঁ আমি এতিয়া। ড্ৰোন নাই যিহেতু ভিউটো আমি কোৱালিটি হিচাপত দিব নোৱাৰিম। বেলেগৰ পৰা ডাউনলোড কৰি লগাই দিম দিয়ক, ওপৰৰ পৰা চাই ল'ব। আৰু ক'ৰবাত যাব লাগিব এতিয়া। আব্দুল ছাৰৰ ঘৰৰ তাতে যাম কিজানি এতিয়া। भैया बंगाल में पानी है, फिर ऊंचा नीचा मटी दिख रहा, ऊंचा नीचा मटी राम भगवान के पूजा करता है। स्टार्टिंग में रामर से दिल के बीच में पानी का अंदर वाला है, फिर पानी, फिर प्लेन मटी दिख रहा, फिर पानी, फिर लास्ट मटी के ऊपर काला टाप दिख रहा। रामर सेतु अरिचल मुनई, दिस इज राम सेतु अरिचल मुनई। মোক কৈছে গাড়ী চলাব, মই উঠিম। মাস্ক মাৰি লোৱা। আইও, বাই বাই। भांगा है, सुनामी में भांग गया है ये मंदिर से। I can feel I'm changing, I don't know if I'll ever go back. All the ways that you make me, build me up on the things I lack. I don't ever wanna lose you now.
মানে খোজটাউনখন হৈছে 1964 মই যদি ভুল নহয় 1964 22-23 ডিচেম্বৰত সুনামি আহিছিল ইয়াতে সুনামিত মানে এই গোটেই এখন চহৰ আছিল এখিনি এখন গোটেই টাউন আছিল ইয়াতে বজাৰ হৈছিল মন্দিৰ আছিল মানুহ থাকিছিল ইয়াত বহু মানুহ ইয়াতে মৰিছে তেনেকে এইখিনি গোটেই ভাঙি গৈছিল মানে তেতিয়াৰ পৰা মানুহ চানুহ কোনো নোহাৰ কাৰণে এনে খোজটাউন বুলি চৰকাৰে ঘোষিত কৰিছিল আৰু তো হেজানা I give you 200. How much this 140. keep it Put gila ya. basically diesel puja ko kai সি পিছ খাই আছো এতিয়া আমি ধনুষ্কোডিতে অক্টোপাস খাবি না অক্টোপাস একিটা অক্টোপাস খা অক্টোপাস ইল্লা টিকা ইল্লা কাকড়া নাই কাকড়া অক্টোপাস নাই টেস্টি নে খাই চাওঁ মজা এটা এক ঠাইতে থৈ দিয়ে নহয় এইটোত 20 টকা এইটো হেৰি আছিল ৰেল ষ্টেচন আছিল কি জানি এইটো ৰেল ষ্টেচন আছিল ইয়াতে সুনামিত সব ভাঙি গৈছে এইবোৰ ধনুষ্কোডিতে এয়া এইটো টেম্পলটো হৈছে কথণ্ডাৰ আমাৰ টেম্পল বিভীষণ টেম্পল বুলি কোৱা হয় ইয়াক মানে ইয়াতে ৰামে বিভীষণক লগ কৰিছিল আৰু এইটো একমাত্ৰ এনেকুৱা টেম্পল যিটো তাৰমানে 1964ত যিটো সুনামি আছিল সুনামিত সাৰ্ভাইভ কৰা একমাত্ৰ এইটো এটা মন্দিৰ ইয়াতে আহিলো এবাৰ ঘৰত এয়া অন্তত ঘৰত আমি উঠি যাই আছো এতিয়া আমি ইয়াৰ পৰা ওলালোঁ ইয়াৰ পৰা এতিয়া ক'ত যাম কিন্তু আমি ক্লথিং ষ্ট'ন ক্লথিং ষ্ট'ন চলা আছে নে নাই তাতে চাই লওঁ যদি আছে তাতে এবাৰ সোমাই যাম এতিয়া ইয়াৰ পৰা ওলাওঁ আমি তাৰপৰা আমি ওলাই আহিলোঁ এতিয়া মানে ভিডিঅ' কেমেৰা নিয়া প্ৰায়ভাগ মন্দিৰতে কেমেৰা নিয়া নিষেধ আছে সেইটো আপোনালোকে নিজে আহি চাব লাগিব এতিয়া বেলেগ একো নাই মানে ৰামে যেতিয়া ৰাৱণৰ পৰা সীতাক আনিবৰ কাৰণে সাগৰত এটা সাঁকো বনাইছিল শিলেৰে সেই শিলকেইটা ইয়াত দেখাই থোৱা আছে পানীৰ ওপৰত তাৰমানে শিলকেইটামান ভাহি থাকে ইয়াতে সেইটো যে ৰামায়ণটো যে সঁচা আছিল তাকে প্ৰমাণ কৰি দেখুৱাইছে আৰু You and only you.
বৰ্তমান মই আছোঁ এতিয়া ৰামেশ্বৰম ব্ৰিজত। এইটো এখন ব্ৰিজ সাগৰত আছে। আকৌ ইফালৰ পৰা ইফালে ৰামেশ্বৰমলৈ এইখন ব্ৰিজখন। এইখন দলং, ইয়াতে দলঙৰ ওচৰতে এইখন ৰেল লাইন। এইটো ৰেল লাইনৰ এইটো চিপ আহিলে দুটাই মাজৰ এইখিনি হেৰি হৈ যায়, টাং খাই যায় আৰু মাজেৰে চিপ আহি যায়। আৰু এইফালে এখন নতুন দলং বনাই আছে, আমাৰ ওপৰতে বনাব চাগে এইখন পূৰা। এইটো APJ আব্দুল কালামৰ মেমৰিয়েল। ইয়াতে ভিতৰত আমি যাব খুজিছিলোঁ, কিন্তু মানুহকেইটা খালী মানুহ যাব পাৰে, মোবাইল বেগ চেগ একো নিব নোৱাৰে। চব আমি ইয়াতে স্কুটিৰ ভিতৰত থৈ যাব লগা হ'ল। যাই কিন্তু বহুত ধুনীয়া লাগে। এইটো তেওঁৰ হেৰি লাষ্ট ৱেৰ কাপোৰ, তাৰ লাষ্ট ৱেৰ ঘড়ী চৰি, তাৰমানে যি আছিল তেওঁৰ কাপোৰ প্লেট সকলোবোৰ ইয়াতে ৰাখি থোৱা হৈছে। ইয়াতে গাড়ীবোৰ থৈ দিলোঁ আমি। এতিয়া যাই থাকিম আমি ৰামেশ্বৰমৰ পৰা ওলাম। ৰামেশ্বৰমৰ পৰা এতিয়া আমি পণ্ডিচেৰীৰ ফালে যাম। বাছতে যাওঁ নে ট্ৰেইনতে যাওঁ বা টিকেট কাটিব গৈছিল, কিবা হয় চাওঁ দিয়কচোন। বাছতে যাবলগীয়া হ'ল, এতিয়া ট্ৰেইন নাপালোঁ আজি। এতিয়া বাৰু এইটো ভিডিঅ' আমি সামৰিছোঁ। নেক্সট ভিডিঅ' আহি আছে, পণ্ডিচেৰীৰ ভিডিঅ' আহি আছে, তাৰ পৰা আমি পুৰী যাম, তাৰে ভিডিঅ' আহি আছে। ভিডিঅ'কেইটা অলপমান লেট হৈ আছে বাৰু, মই অলপ ব্যস্ত আছোঁ, সেইকাৰণে ভিডিঅ'কেইটা এডিট কৰাত অলপ টাইম লাগিছে, বেয়া নাপাব। তেতিয়ালৈ এৰিছোঁ বাৰু, বাই বাই।